Welcome back to another interesting class with Success Academy. আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো দশম শ্ৰেণীৰ উচ্চ গণিতৰ চেপ্টাৰ 5 সাধাৰণ ঘাতাংকৰ প্ৰয়োগ। গতিকে ইয়াত মই কনসেপচনাল ভিডিঅ' লৈ আহিছো, ইন্ট্ৰডাকচন ভিডিঅ'। এই ইন্ট্ৰডাকচন ভিডিঅ'ৰ কনসেপ্টখিনি আজি বহুত সহজকৈ বুজাই দিম, আপোনালোকে চাই থাকক। মই সূত্র দিয়াৰ আগতে সংজ্ঞাটো আগবঢ়াৰ আগতে মই ইয়াত কেইটামান এক্সাম্পল আগবঢ়াইছো। এক্সাম্পলখিনি চাই যদি আমি সূত্র চাওঁ তেতিয়া আমাৰ বহুত ইজি হৈ যাব। চাওক মই ইয়াত লিখিছো 2 power 4 equal 16। ইয়াৰ পৰা যদি মই কম ইয়াৰ পৰা লিখিব পাৰিম log 16 equal 4। তাৰ মানে এই সংখ্যাটোৰ ঘাতাংক কিমান হ'ব, যিটো আমাৰ পাৱাৰ থাকিব সেইটো এই সংখ্যাটোৰ ঘাতাংক হ'ব, আৰু যিটো সংখ্যাৰ ওপৰত আমাৰ পাৱাৰ থাকিব সেইটো হৈ যাব বেছ। তাৰ মানে 2 ভূমি সাপেক্ষে 16ৰ ঘাতাংক কিমান 4। 2 ভূমি সাপেক্ষে 16ৰ ঘাতাংক কিমান 4। এটোক আমি ইংলিশত এনেকৈ লিখিম logarithm of 16 according to base 2 is equal to 4। তেনেকৈ এইটো চাওক 4 power 2 equal 16ৰ পৰা লিখিব পাৰিম logarithm of 16 according to base 4 is equal to 2। তেনেহলে এটা বস্তু যদি আপোনালোকে লক্ষ্য কৰে, চাওক ইয়াতো logarithm 16 ইয়াতো logarithm 16 আছে, কিন্তু ইয়াত মান দুটা চাওক বেলেগ বেলেগ আছে। logarithm 16ৰ মানে ইয়াত 4 আছে আৰু ইয়াত আছে 2। বেলেগ বেলেগ কিয় হল, কাৰণ ভূমি বেলেগ বেলেগ। চাওক ইয়াত ভূমি আছে 2, ইয়াত ভূমি আছে 4। তেনেহলে আমি কি পালো, এটা সংখ্যাৰে ঘাতাংক বেলেগ বেলেগ হ'ব পাৰে যদি ভূমি বেলেগ বেলেগ হয়। তেনেহলে আমাৰ আইডিয়াটো অলপ আহি গ'ল। আৰু এটা এক্সাম্পল চাওক, ইয়াত লিখিছো 10 power 3 equal 1000। গতিকে আমাৰ logarithm of 1000 according to base 10 is equal to কি হ'ব 3 হ'ব। আমাৰ 1000ৰ ঘাতাংক হ'ব আমাৰ 3 ভূমি 10 সাপেক্ষে। গতিকে এতিয়া আমি সূত্ৰলৈ আগবাঢ়ো, সংজ্ঞাটোলৈ। ইয়াত লিখা হৈছে চাওক a, x আৰু n তিনিটা বাস্তৱ সংখ্যা যাতে a power x equal n আৰু a greater than 0 not equal 1 হ'ব লাগিব। এর মান 0তকৈ ডাঙৰ হ'বই লাগিব আৰু 1ৰ সমান হ'ব নোৱাৰিব। এনেকুৱা হলে a power x equal n হলে আমি x কম ঘাতাংক, কার ঘাতাংক nর ঘাতাংক ভূমি a সাপেক্ষে, ভূমি a সাপেক্ষে x nর ঘাতাংক বুলি কোৱা হ'ব। nর ঘাতাংক কি হ'ব x আৰু ভূমি a সাপেক্ষে। সেইটো লিখিছো x ভূমি a সাপেক্ষে nর ঘাতাংক বোলে। এতিয়া এটোক আমি এনেকৈ গাণিতিকভাৱে বীজগণিতভাৱে লিখিব পাৰো যে a power x equal n হয় nৰ পৰা লিখিব পাৰিম logarithm of n according to base a is equal to x। বা ইটোৰ পৰা ইটো লিখিব পাৰিম, যদি লগটো আমি উঠাই দিও তেনেহলে কি হ'ব চাওক x তো এর ওপৰত আহিব আর n তো হফালে যাব, ইটো হৈ যাব। বা ইটোত আমি যদি logarithm লম তেনেহলে লগটো nৰ লগত হ'ব আৰু তলত a আহি যাব আৰু x তো হফালে যাব। যে হওক আমাৰ সংজ্ঞাটো পাই গলো। এতিয়া logarithm এইটো লেসনৰ নামে হৈছে সাধাৰণ ঘাতাংকৰ প্ৰয়োগ। এতিয়া আমি সাধাৰণ ঘাতাংকৰ প্ৰয়োগ খিনি আলোচনা কৰাৰ আগতে মই সাধাৰণ ঘাতাংকৰ যিটো সাধাৰণ ঘাতাংকত বহুত মানে আমাৰ সূত্র আছে, সেই সূত্ৰবোৰৰ ভিতৰত এটা সূত্ৰৰ প্ৰমাণ চাই লওঁ। সাধারণ ঘাতাংক বুলি কোৱা হৈছে, তাৰ মানে ঘাতাংক আৰু আছে নেকি? হয় আছে। ঘাতাংক কেৱল আমাৰ এক প্ৰকাৰ নহয়, ঘাতাংক আমাৰ দুই প্ৰকাৰৰ আছে। সেইকাৰণে ইয়াত সাধাৰণ ঘাতাংক মেনশন কৰি দিছে। তাৰ মানে ঘাতাংক আমাৰ দুই প্ৰকাৰৰ আছে, এটা হৈছে সাধাৰণ ঘাতাংক, আনটো হৈছে নেপিয়াৰ ঘাতাংক। যেটো আমাৰ ভূমি 10 আমি ইয়াত পাইছো চাওক ভূমি বেলেগ বেলেগ হলে মানো বেলেগ বেলেগ হয়। গতিকে ভূমি সাপেক্ষে আমাক দুটা ভাগত ভাগ কৰা হৈছে লগাৰিথমক, আৰু সেই লগাৰিথম
দুটা কি কি এটা হৈছে আমাৰ সাধাৰণ ঘাতাংক যিটোৰ ভূমি মানে 10 ভূমি 10 সাপেক্ষে যিবোৰ ঘাতাংক কৰা হয় সেইবোৰ হৈছে আমাৰ সাধাৰণ ঘাতাংক আৰু যাৰ ভূমি ভূমি যদি থাকে সেইটো কোৱা হ'ব আমাৰ নেপিয়াৰ ঘাতাংক তেনেহলে আমি ঘাতাংক দুই প্ৰকাৰৰ পালো এটা হৈছে সাধাৰণ ঘাতাংক আৰু নেপিয়াৰ ঘাতাংক ভূমি যদি 10 থাকে সেইটো সাধাৰণ ঘাতাংক আৰু ভূমি থাকিলে আমাৰ নেপিয়াৰ ঘাতাংক এতে সাধারণ ঘাতাঙ্কর আমি সূত্র এটা প্রমাণ করেছো চাওক log m into n হলে লিখিব পাৰিম log m plus log n তেনেহলে এইটো সূত্ৰৰ পৰা আমি কি গম পাম যে কোন এটা সংখ্যাৰ বহুত ডাঙৰ ডাঙৰ সংখ্যা যদি আমি পূৰণ উলিয়াব লাগে তেনেহলে সেইটো আমি যোগত কৰিব পাৰো চাওক এই পূৰণটো আমি যোগ কৰি উলিয়াব পাৰো আৰু তেনেকৈ আমি সাধাৰণ ঘাতাংকত আমি বিয়োগ কৰি উলিয়াব পাৰিম হৰণ থাকিলে বিয়োগ কৰি উলিয়াম পূৰণ থাকিলে যোগ কৰি উলিয়াম আৰু ইমান বহুত আমাৰ সূত্র আছে এইবোৰ লগাৰিথম ব্যৱহাৰ কৰি বহুত ইজিলি আমি কৰিব পাৰো কিন্তু দেখাই দিম প্ৰমাণটো কৰি লও চাওক ইয়াত ঠিক আছে log a power m equal x এটা ধৰি লৈছো আমি ইটো ইকুয়াল x আর ইটো ইকুয়াল আমি y ধৰি লৈছো এই log m equal x এর পৰা লিখিব পাৰিম x log টো যেতিয়া উঠাই দিম x তো এর ওপৰত আহি যাব আৰু m তো হফালে গুচি যাব এটো এক নাম্বার ইকুয়েশন দিছো তেনেকৈ ইটোৰ পৰা লিখিব পাৰিম এই y তো এর ওপৰত আহি যাব আৰু n তো হফালে যাব এই দুটা ইকুয়েশন পাই গলো এতিয়া ইকুয়েশন দুটা আমি পূৰণ কৰি দিলে আমাৰ কি হ'ব এই ইকুয়েশনৰ বাওফালৰ খিনিৰ লগত এই ইকুয়েশনৰ বাওফালৰ খিনি পূৰণ কৰি দিলে আমাৰ হৈ যাব a power x a power y ইকুয়াল ইটোৰ হফালৰ লগত ইটোৰ হফালৰ খিনি আমি পূৰণ কৰি দিম m n হৈ যাব ইটোৰ পৰা লিখিব পাৰিম কি চাওক এর ওপৰত x আছে y আছে দুটা যদি পূৰণ আছে গতিকে পাৱাৰ খিনি আমাৰ যোগ হয় x + y হৈ যাব ইকুয়াল m n এতিয়া ইখিনিৰ পৰা আমি যদি লগাৰিথম ললে কি হ'ব m n তো আমাৰ এর ওপৰত আহি যাব আৰু পাৱাৰ x + y তো হফালে গুচি যাব এতিয়া চাওক m n ভূমি a ইয়াৰ পৰা লিখিব পাৰিম কি চাওক x আছে x ৰ ঠাইত আমি কি বহাই দিব পাৰিম এটো বহাই দিছো log m প্লাস y আছে y ৰ ঠাইত কি বহাই দিব পাৰিম log n বহাই দিছো চাওক আমাৰ প্ৰমাণটো আহি গল log m into n equal log m plus log n ভূমি a সাপেক্ষে আমাৰ প্ৰমাণটো হৈ গল এতিয়া আমি প্ৰয়োগখিনি আলোচনা কৰিম ক'ত প্ৰয়োগ কৰো আমি সাধাৰণ ঘাতাংকৰ প্ৰয়োগটো কি সাধাৰণ ঘাতাংক প্ৰয়োগ কৰি আমি বহুত ডাঙৰ ডাঙৰ পূৰণ বা হৰণ যিবোৰ আমি তো কৰিব নোৱাৰো সুপাৰ কৰিবলৈ হলে আমাক কম্পিউটাৰে কৰিব নোৱাৰে সুপাৰ কম্পিউটাৰৰ প্ৰয়োজন হ'ব তেনেকুৱা পূৰণ হৰণ আমি লগাৰিথম প্ৰয়োগ কৰি অতি সহজে উলিয়াব পাৰিম চাওক 2 পাৱাৰ উদাহৰণ হিচাপে মই লিখিছো 2 পাৱাৰ 50 যদি কৰিব লগা হয় আমি 2 ৰ ওপৰত 250 বাৰ পূৰণ কৰিব লাগিব চাওকচোন কিমান ডাঙৰ হৈ যাব গতিকে এইটো আমি বহুত শৰ্টকৈ কৰিব পাৰো লগাৰিথম ব্যৱহাৰ কৰি যদি আমি ইয়াৰ লগাৰিথম লম তেনেহলে কি হ'ব চাওকচোন 50 তো আগত আহি যাব আৰু log 2 ৰ মান আমাৰ ইখিনি log 2 ৰ মান বহাই দিছো কেৱল log 2 ৰ মান বহাই দিলে এটা যদি পূৰণ কৰি দিও ইখিনি আহি যাব তেনেহলে ইয়াৰ পৰা আমি কি পাম চাওক এই পয়েন্টৰ আগৰখিনি হৈছে আমাৰ পূৰ্ণক বুলি কয় আৰু এই পূৰ্ণকৰ লগত আমি 1 যোগ কৰি দিলে কি হ'ব 16 ইয়াৰ পৰা আমি গম পাও যে এই 2 পাৱাৰ 50 যিমান মান আহিব 2 পাৱাৰ 50 তাৰ মানে 250 বাৰ পূৰণ কৰিলে যেটা মান পাম ভ্যালু পাম আমি সেই ভ্যালু কিমানটা অংক থাকিব ইয়াৰ পৰা গম পাও 16 টা অংক 15 আহিছে ইয়াত পূৰ্ণক ক্যারেক্টারিস্টিক্স 15 আহিছে মানে আমাৰ 16 টা অংক থাকিব 2 পাৱাৰ 50 ৰ মান যিমান হ'ব ভ্যালু তাত কিমানটা অংক থাকিব 16 কোৰ পৰা পালো আমি লগাৰিথমৰ পৰা পালো 2 পাৱাৰ 50 লগ ললে আমি তাৰ পৰা গম পাও যে তাত কিমানটা অংক থাকিব তেনেকৈ যদি দশমিক থকা সংখ্যা থাকে হিটোৰ লগাৰিথম ললে আমি গম পাম দশমিকৰ পিছত আৰু প্ৰথম সাৰ্থক অংকৰ আগত কিমানটা শূন্য থাকিব হেতু আমি লগাৰিথম ব্যৱহাৰ কৰি উলিয়াব পাৰো
তাৰপিছত চাওকচোন লগ টেবুল কেনেকৈ ব্যৱহাৰ কৰে। লগ বা এন্টি লগ টেবুল কেনেকৈ ব্যৱহাৰ কৰে চাওক। লগ টেবুল যেনেকৈ ব্যৱহাৰ কৰে এন্টি লগ টেবুল তেনেকৈ ব্যৱহাৰ কৰে। কেৱল এন্টি লগ টেবুলত আমাৰ পইণ্টখিনি থাকে, পইণ্ট 00 পৰা ষ্টাৰ্ট কৰি পইণ্ট 99 লৈ থাকে, আৰু ইয়াত 10 পৰা ষ্টাৰ্ট কৰি আমাৰ 10 পৰা ষ্টাৰ্ট হয়। চাওক ইয়াত মই লিখিছো এটা এক্সাম্পল। মই উলিয়াব লাগে 1414 পাৱাৰ 20 1414 পাৱাৰ 20 আমি লগ উলিয়াব লাগে, লগাৰিথম ঘাতাংক উলিয়াব লাগে। এটোৰ কাৰণে কি কৰিম, 20 টো আগত আহিব, গতিকে লগ 1414 ৰ ভ্যালু কিমান হ'ব কেনেকৈ উলিয়াম আমি চাৰ্টৰ পৰা। চাওকচোন কেনেকৈ উলিয়া হয়। ইয়াত চাওক লগ 14 ফাৰ্ষ্টৰ 1414 ৰ কাৰণে আমি কি কৰিম, বাওঁফালৰ পৰা দুটা ডিজিট লম। দুটা ডিজিট হলে আমাৰ কি হৈ আছে 14, গতিকে চাৰ্টত আমি এই 14 ক'ত আছে চাম। এই 14 ৰ ঘৰটো চাম। এতিয়া 14 ৰ ঘৰত যদি আপোনালোকে 10টা ভ্যালু পাব, 0 ৰ কাৰণে এটা পাব, 1 ৰ কাৰণে, 2 ৰ কাৰণে, 3 ৰ কাৰণে, এনেকৈ 9 লৈকে পাব, 10টা পাব। এই 10টাৰ ভিতৰত এতিয়া 14 ৰ ঘৰৰ লাইনত 10টাৰ ভিতৰত কোনটো লম, তাৰ কাৰণে আমি চাব লাগিব এই 14 ৰ পিছৰ ডিজিট। 14 ৰ ডিজিট পিছৰ ডিজিট কি আছে 1 আছে, গতিকে 1 ৰ স্তম্ভত আমি চাব। 1 নম্বৰ স্তম্ভত আছে 1492 লিখি লৈছো। তাৰপিছত আপোনালোকে চাব লাগিব যে এই 1 ৰ পিছৰ সংখ্যাটোনো কি বুজাইছে। 1 ৰ পিছৰ সংখ্যাটো 4 আছে, এইটো আপোনালোকে চাব লাগিব। ইয়াত চাওক, ইয়াত আমাৰ মেইন ডিফাৰেন্স চাব লাগিব। মেইন ডিফাৰেন্সত য'ত এই 4 আছে, সেই 4 ৰ স্তম্ভত যিটো মান আছে সেইটো আমি এই মানৰ লগত যোগ কৰি দিব লাগিব। যোগ কৰি দিলে আমাৰ এইটো সংখ্যা হৈ আছে। এই সংখ্যাটো এতিয়া আমি বহাই দিম এই লগ 1414 ৰ ঠাইত। এইখিনি ঠাইত বহাই দিম আমি এই মানটো। এইটো মানটো বহাই দিলে এইখিনি পূৰণ আছে কাৰ লগত, 20 লগত। 20 লগত যেটা পূৰণ কৰি দিলে আমাৰ এইখিনি হৈ যাব। থ্যাংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। আৰু আপোনালোকৰ যদি বেলেগ যিকোনো অনুশীলনীৰ যিকোনো লেচনৰ ভিডিঅ' লাগিলে কমেণ্ট কৰি জনাব।